তেনেকৈ নকবা না কিয় নকম হা কিয় নকম তোমাক হ'ব বহুত হৈ গ'ল আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো ৰিলেশ্যন নাই 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 ৰিলেশ্যন তুমি তেনেকৈ নকবা না তুমি কোৱা গোটেই লিষ্টৰ মতেতো মই চব বস্তু আনিছোঁ ন তুমি কৈছিলা লেচ আনিব লাগে লেচ ৰঙাটো আনিব লাগে লেচ সেউজীয়াটো আনিব লাগে লেচ নীলাটো আনিব লাগে আংকুল চিপছ আনিব লাগে সেউজীয়াটো আনিব লাগে ডেৰী মিল্ক আনিব লাগে মিল্কী বাৰ আনিব লাগে তোমাৰ মান চকলেট আনিব লাগে গোটেইখিনি আনিব লাগে খালি ডেৰী মিল্কটো নাপালোঁ কাৰণেহে মিল্কী বাৰ দুটা মই বেছিকৈ আনিলোঁ বেছি কৰা আৰু দেই তুমি কেনেকৈ হ'ব এনেকৈ কেনেকৈ হ'ব তুমি কি মোক বিয়া কৰিবলৈ আহি মোক বিয়া ঘৰত নাপাই মোৰ ভণ্টিক বিয়া কৰাই লৈ যাবা নেকি তুমি যে কি যে কোৱা আৰু দেই একদম মানুহ তুমি মাৰি দিবা আৰু মই তেনেকুৱা এনেই ডাবুল পিটি কৰা মই ল'ৰা নহয় এনেই তুমি কৈছা যেতিয়া মই এনেই ট্ৰাই এটা কৰি চাব পাৰোঁ আৰু একদম কথা নক'বা একদম তুমি কথা নক'বা তুমি কেৱল মোৰ হয় মোৰ ওচৰে পাজৰে তুমি অলপো নজৰ নিদিবা এক মিনিট হা ফোন এটা আহিছে ফোন কৰি আছা বাৰু মই অনলাইন ক্লাছত আছোঁ গম পোৱা নে মোক যে ইমান গালি পাৰিব গম পোৱা তুমি যেতিয়া তেতিয়া ফোন কৰি নাথাকিবা আকৌ ভাত খালোঁ তুমি খালা অঁ বিছ মিনিট সময় তুমি কাৰ লগত হোল্ডত আছিলা কোৱাচোন কাৰ লগত তুমি ইমান সময় বিজি হৈ আছিলা কোৱা বহুত হৈ গ'ল আৰু হ'ব বহুত হৈ গ'ল তুমি যদি মোক সঁচাকৈ ভাল পোৱা তেন্তে তুমি মোক এসপ্তাহৰ ভিতৰতে পলুৱাই নিয়া মই তোৰ কথা নাজানো বুলি ভাবিছোঁ নেকি তোৰ মই নহয় তোৰ মই এটিএমহে চহনি তোৰ লগত হ'ব আৰু কি গাই আছা মুখৰ ভিতৰতে হা কি গাই আছা মই গম নাপাওঁ বুলি ভাবিছ এটা কথা কিন্তু কাণ খুলি শুনি লোৱা তোমাৰ জীৱনলৈ যদি কোনোবা আহে তাইতো মুচৰি মেলে তোমাকো কিন্তু মুচৰি সুটাই নেৰো তেন্তে কি তুমি মৰি যাবা নেকি আৰু মোৰ যে আৰু বেলেগ কাম নাই আৰু ন তোমাৰ কাৰণে মই প্ৰাণ ত্যাগ দি মই জয়মতী হ'ব লাগিব মোৰ জয়মতী হোৱাৰো কোনো ইচ্ছা নাই আৰু তোমাৰ কাৰণে মই প্ৰাণ ত্যাগ দিয়াৰো কোনো মোৰ ইচ্ছা নাই তুমি জয়মতী বুলি কওঁতে মোৰ মনত পৰিছে আপোনালোকক কৈছোঁ আজি আমাৰ জয়মতী বোলছবিৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন কেলৈ আজি 17 জুন নহয় জানো ৰ'বা তুমি ৰ'বা আমাৰ কথাবোৰ বাদ দিয়ক আমাৰ দুয়োটাৰ মাজত কাজিয়া হৈয়ে থাকিব আপোনালোকে এই কাজিয়াৰ অন্ত কেতিয়াও আপোনালোকে নাপায় আজি সেই পবিত্ৰ দিনটোত আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আপোনালোকেও সেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি অৱদান যি কৃতিত্ব সেই কৃতিত্বক যেন কোনোদিন পাহৰি নাযায় আমি পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিম দ্বিতীয় এটা ভিডিঅ' লৈ পেলাই আশা কৰিছোঁ আজিৰ আমাৰ এই ভিডিঅ'টো ভাল পালে গৈছোঁ ৰ'বা ঐ আহিছানে আহা আকৌ কালি যে লিষ্টখন দি থৈছিলোঁ মাৰ্কেট যাব লাগে নহয় মোৰ কাপোৰ চাপোৰ একেবাৰে নাই গম পোৱা নতুন কাপোৰ আহিছানে